Hey guys, welcome to Study Assam. আপোনালোক সকলোকে Study Assam চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আমাৰ এই ভিডিঅ'খনত আলোচনাৰ বিষয় হৈছে ডিব্ৰুগড় জিলা। অৰ্থাৎ আমি ডিব্ৰুগড় জিলা সম্পৰ্কে আজি এটা আলোচনা আগবঢ়াম। ডিব্ৰুগড় জিলা। ডিব্ৰুগড় পূব অসমৰ জিলা আৰু একে নামৰ জিলাৰ সদৰ। ইংৰাজ অহাৰ আগে ডিব্ৰুগড় আৰু ইয়াৰ সমীপৱৰ্তী বৃহত্তৰ অঞ্চল ডিব্ৰুমুখ নামেৰে জনাজাত আছিল। ডিব্ৰুগড় নামটো আহোম যুগেৰে সৃষ্টি, যদিও তেতিয়া সেই নামৰ বিশেষ প্ৰচলন নাছিল। 1523 চনত আহোমে চুতীয়া সেনাক ভেটা দিবলৈ ডিব্ৰু নদীৰ মুখত এটা গড় মৰাইছিল। বুৰঞ্জীত সেই গড়টো ডিব্ৰুমুখৰ গড় বুলি উল্লেখ আছে। 19বিংশ শতিকাৰ মাজভাগলৈকে ইংৰাজে ডিব্ৰুগড়ত শাসন কেন্দ্ৰ পতা সময়লৈকে ডিব্ৰু নদী ব্ৰহ্মপুত্ৰৰ সমান্তৰালভাৱে প্ৰায় 160 কিলোমিটাৰ পশ্চিমে বৈ গৈ ব্ৰহ্মপুত্ৰত মিলিছিল। ডিব্ৰুগড় চহৰখন পতা হৈছিল ডিব্ৰু নদীৰ মোহনাৰ 6 কিলোমিটাৰমান উজাই ডিব্ৰু নদীৰ পাৰত। আনহাতে বুৰঞ্জীবিদসকলৰ মতে ডিব্ৰু চহৰৰ কাষত ইংৰাজে যি গড় নিৰ্মাণ কৰিছিল তাৰ পৰাই ডিব্ৰুগড় নামটো হৈছে। ইংৰাজ শাসনৰ সম্প্ৰসাৰণৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ চিংফৌ, মটক, খামতিসকল দমন কৰিবলৈ ইংৰাজেও ডিব্ৰু নদীৰ মুখত এক গড় নিৰ্মাণ কৰিছিল। আহোমসকলে নিৰ্মাণ কৰা গড়ৰ দৰে ইংৰাজসকলে নিৰ্মাণ কৰা গড়ো গৰাখহনীয়াৰ ফলত নিশ্চিত হয়। কিন্তু ডিব্ৰুগড় নামটো অসমীয়া থলুৱা মানুহৰ মুখৰ শব্দ। মধ্যযুগৰ বুৰঞ্জীত ডিব্ৰুমুখৰ গড়ৰ ব্যাপক প্ৰচলন আছিল। ডিব্ৰুমুখৰ গড়ৰ পৰা ডিব্ৰুগড় হ'ব পাৰে। ডিব্ৰুগড় নামটো ব্যৱহাৰ আধুনিক কালৰ বুলি কোৱা হয় যদিও ইয়াৰ সৃষ্টি আহোম যুগৰ, অৰ্থাৎ ষষ্ঠদশ শতিকাৰ প্ৰাৰম্ভিক কালৰ। অতীজতে ডিব্ৰুগড় জিলা আহোম ৰাজ্যৰ এক অংশ আছিল। আহোম ৰজাৰ দিনত এই জিলাৰ নামৰূপ আছিল নিৰ্বাসনৰ ঠাই। যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত অপৰাধীক ইয়ালৈকে পঠিওৱা হৈছিল বাবে নামৰূপ কলীয়াপানী ৰূপে কুখ্যাত হৈ পৰিছিল। মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই ইয়াত সোণ ৰূপৰ ভঁৰাল পাতিছিল। অৱশ্যে তাৰ পাছত ডিব্ৰুগড় জিলাৰ অধিকাংশ অঞ্চল মটক ৰাজ্যৰ অন্তৰ্গত হয়। মটকসকলৰ অধীনত বেছ কিছু বছৰ থকাৰ পাছত এই অঞ্চল পুনৰ আহোম ৰাজ্যৰ অধীনলৈ আহে। ইংৰাজে অসমৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ পাছত ডিব্ৰুগড়তো ইংৰাজ শাসন প্ৰতিষ্ঠা হয়। ইংৰাজে ডিব্ৰুগড়ক উজনি অসমৰ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰৰূপে গঢ়ি তোলে। 1842 চনৰ ডিব্ৰুগড়ক লখিমপুৰ জিলাৰ সদৰ তথা এটা মহকুমাৰূপে ঘোষণা কৰা হয়। দ্বিতীয় মহাসমৰৰ সময়ত ডিব্ৰুগড় চহৰ ইংৰাজ সেনাৰ সামৰিক ঘাটি আছিল। ভাৰত স্বাধীন হোৱাৰ পাছত 1971 চনত ডিব্ৰুগড় মহকুমাক পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে ঘোষণা কৰা হয়। 1989 চনত ডিব্ৰুগড় জিলাৰ এটা মহকুমা তিনিচুকীয়াক লৈ পূৰ্ণ তিনিচুকীয়া জিলা গঠিত হয়। বৰ্তমান ডিব্ৰুগড় চহৰক সদৰ ঠাইৰূপে লৈ ডিব্ৰুগড় এখন সুকীয়া জিলা। ডিব্ৰুগড় জিলাৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, পূবে তিনিচুকীয়া জিলা, দক্ষিণে শিৱসাগৰ জিলা আৰু অৰুণাচল প্ৰদেশ, পশ্চিমে শিৱসাগৰ জিলা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাটকাই পৰ্বতৰ পাদ অংশলৈ জিলাখন বিস্তৃত। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা 99,474 মিটাৰ। জিলাখনৰ বিস্তৃত অঞ্চল ব্ৰহ্মপুত্ৰ ইয়াৰ প্ৰধান উপনদী বুঢ়ীদিহিং উপত্যকাৰে গঠিত। বিল, সৰু বৰ পাহাৰ আদিও জিলাখনত দেখা যায়। জিলাখনৰ উত্তৰ অংশত ডিব্ৰুগড় চহৰৰ গড় বাৰ্ষিক বৃষ্টিপাত 276 ছেণ্টিমিটাৰ আৰু দক্ষিণৰ নাহৰকটীয়া অঞ্চল বাৰ্ষিক বৃষ্টিপাত 163 ছেণ্টিমিটাৰ। একেদৰে ডিব্ৰুগড় চহৰ আৰু নাহৰকটীয়া অঞ্চলৰ গড় বাৰ্ষিক তাপমাত্ৰা ক্ৰমে 23.9 ডিগ্ৰী আৰু 24.3 ডিগ্ৰী চেলছিয়াছ। ডিব্ৰুগড় জিলাৰ মাটি পলসুৱা আৰু চাহ খেতিৰ বাবে বৰ উপযোগী। ইয়াৰ মাটিক ঘাইকৈ দুটা ভাগত ভাগ কৰিব পাৰি: নতুন আৰু পুৰণি পলসুৱা মাটি। নতুন পলসুৱা মাটিবোৰ বোকা তথা বালিচহীয়া আৰু আংশিকভাৱে আম্লিক গুণসম্পন্ন। এইবোৰ মাটিত নাইট্ৰজেন, ফছফৰিক এচিড আৰু হিউমাছ পোৱা নাযায়, যদিও এইবোৰ যথেষ্ট পৰিমাণে লাইম আৰু পটাছ সমৃদ্ধ। পুৰণি পলসুৱা মাটিবোৰ শিলগুৰি, বালি আৰু বোকাৰে গঠিত। এনে মাটি চাহ খেতিৰ বাবে বৰ উপযোগী। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ জিলাখনৰ মাজেৰে পাৰ হৈ গৈছে। জিলাখনৰ মাজেৰে যোৱা ৰেলপথে ডিব্ৰুগড়ক ৰাজ্যখনৰ অন্যান্য অংশৰ লগত দেশৰ আন অংশৰ লগতো সংযুক্ত কৰিছে। ডিব্ৰুগড় চহৰৰ পৰা 16 কিলোমিটাৰ নিলগত জিলাখনৰ একমাত্ৰ বিমানবন্দৰ মোহনবাৰী অৱস্থিত। তদুপৰি ডিব্ৰুগড় চহৰৰ পৰা 25 কিলোমিটাৰ নিলগত চাবুৱাত বায়ুসেনাৰ ছাউনী আছে। এই ছাউনী দ্বিতীয় মহাসমৰৰ সময়ৰে। চাহ আৰু তৈল সম্পদত ডিব্ৰুগড় জিলা চহকী। দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় অৱস্থিত। জিলাখনৰ নাহৰকটীয়া, দুলীয়াজান, মৰাণ আদি স্থানত তেলৰ পুং আছে। নামৰূপত অসম পেট্ৰ'কেমিকেলছ লিমিটেড,
তাপবিদ্যুৎ প্ৰকল্প, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন সাৰ কাৰখানা, দুলিয়াজানৰ কঁঠালগুৰিত নিপকোৱে নিৰ্মাণ কৰা গেছ বিদ্যুৎ প্ৰকল্প, বৰবৰুৱাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ্ছ এণ্ড পলিমাৰ লিমিটেড, লেপেটকটাত গেছ ক্ৰেকাৰ প্ৰকল্প আদিয়ে জিলাখনৰ ঔদ্যোগিক গুৰুত্ব বঢ়াইছে। জিলাৰ সদৰ ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ নিচেই পাৰতেই অৱস্থিত। ৰাজ্যখনৰ চাহ, কয়লা আৰু তেল উদ্যোগৰ বাবেও ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড় চহৰ বিখ্যাত। গুৱাহাটীৰ পৰা 434 কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড়ৰ ভৌগোলিক অৱস্থান ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াৰ বাবে একাধিকবাৰো সলনি হৈছে। অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়তেই অৱস্থিত। আকাশবাণীৰ কেন্দ্ৰ আৰু দূৰদৰ্শন ষ্টুডিঅ'ও চহৰখনৰ গুৰুত্ব বঢ়াইছে। ডিব্ৰুগড়ৰ ওচৰৰ মোহনবাৰীত জিলাখনৰ একমাত্ৰ বিমানবন্দৰটো অৱস্থিত। বহুসংখ্যক শিক্ষা অনুষ্ঠান, কলা-সংস্কৃতিৰ অনুষ্ঠান, শিল্প উদ্যোগ, ৰেল ষ্টেচন আদিৰে ডিব্ৰুগড় অসমৰ ভিতৰত এখন লেখত ল'বলগীয়া চহৰ। 2011 চনৰ লোকপিয়ল অনুসৰি ডিব্ৰুগড়ৰ পৌৰসভাৰ অন্তৰ্গত এলেকাৰ জনসংখ্যা 1,39,556। দুলিয়াজান, নাহৰকটীয়া, নামৰূপ আদি জিলাখনৰ আন উল্লেখযোগ্য চহৰ। আজিৰ ভিডিঅ'ত ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'খন চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেন্তে মোক নিশ্চয় কমেণ্ট বক্সত জনাব। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চাবলৈ ধন্যবাদ।